নমস্কাৰ আৰু আপোনালোক সকলোকে বিদিশাছ ব্লগছৰ এটি নতুন ব্লগলৈ মই বিদিশাই বহুত স্বাগতম জনাইছো। একটা আপোনালোকে চিনিয়ে নাপায় ন? আজি 26 তাৰিখ আৰু আমি এতিয়া ক'ত যাই আছো আপোনালোকক কৈছো অকণমান পাছত থাম্বনেল লিখি অলৰেডি গম পাইছে, তথাপিতো এবাৰ কৈ দিম। আজি আমাৰ আছিল স্কুললৈ গৈছিলো, কিন্তু এতিয়া স্কুলৰ পৰা আজি হাফ ডে লিভ লৈ আহিছো। আমি চাৰিওজন মানে আমি চাৰিটা মানে দাদা, আমাৰ শ্ৰাৱণী, তাৰপিছত আৰু শান্তু, আমি আজি চাৰিও আহি গ'লো। সোনকালে আহিলো, 12টাত আহিছো। আৰু এতিয়া আমি প্ৰথমতে ফাৰ্মাচীলৈকে যাম, তাৰপাছত তাৰ পৰা পাপা আহিব আৰু আমি যাম গুৱাহাটী। আৰু আমি আজি কৈ দিওঁ যে আমি নতুন গাড়ী এখন আজি ল'ম। আৰু এই আমাৰ গাড়ীখন নামটো মই এতিয়া বাৰু নকওঁ, তাত যাই পোৱাৰ পাছত আপোনালোকেতো দেখা পাবই। কোম্পানীটো হ'ল টয়োটাৰ। চ' গাইজ, এতিয়া আমি পাইছোঁ বাইহাটা চাৰিআলি। আমি এতিয়া বৰ্তমান আছোঁ বাইহাটা চাৰিআলিত। আৰু এতিয়া ইয়াত মানে তেল ভৰাবৰ কাৰণে আমি ইয়াত ৰখিছোঁ। আমি এতিয়া পাই গ'লো। আৰু আমাৰ গাড়ীখন বহুত ভাল লাগিছে। এইখন মোৰতো ভাল লাগিছে। ইয়াত পানী বটল থব পাৰি, ফোন থব পাৰি। ইয়াত মানে এনেকে ফোনটো থৈ মানে আৰামছে চিল কৰিব পাৰি, মানে আপোনালোকৰ লগত কথা পাতিব পাৰি আৰু বহুত কিবা কৰিব পাৰি। নলবাৰী গৈ আছো। আমি এতিয়া কিবা এটা খাই লওঁ, আমাৰ কাৰণে আমাৰ ভোক লাগিছে। আমাৰ খাই লৈ হৈ গ'ল। এইখন আমাৰ হোটেলখনৰ নাম আছিল আই হোটেল। অনেষ্ট ৰিভিউ, ঠিকে আছে। অকণমান বেছি টাইম লৈছে খালি, বাকী ঠিকে আছে। গুড মৰ্ণিং গাইজ। আৰু আজি 27th। আজি পুৱা আমি আমাৰ দুয়োখন মানে আপোনালোকে এখন দেখিছে আৰু এখন নতুন গাড়ী আছে, এখন মই অকণমান পিছত দেখাম। আৰু এতিয়া আমাৰ ইয়াত বালিলেচা মন্দিৰত যাই আছোঁ। দুয়োখন গাড়ী আমাৰ এতিয়া পূজা কৰিব, আৰু তাতে আৰু এখন গাড়ী আছে নতুন আমাৰ, আপোনালোকক সেইখন দেখাম। আমি আহি পাইছোঁ ইয়াত বালিলেচা মন্দিৰত, আৰু আজি বতৰটো ইমান ভাল আচলতে। আৰু আমি ইয়াত নদীটো বিৰাট
এইখন এখন গাড়ী, এইখন হ'ল আমাৰ থাৰ। এতিয়া আমাৰ পূজা কৰা হৈ গৈছে আৰু এতিয়া আমি এতিয়া মাছক মাতিম। মাছ আমি আমাৰ সেইখন গাড়ীত আছোঁ এতিয়া থাৰখনত, আৰু এইখনত বহি বহুত ভাল লাগে, বহুত গাড়ীখনত মানে ফেভৰেট গাড়ী বুলি ক'ব পাৰি। এইখন এখন মোৰ ওৱান অফ মাই ফেভৰেট গাড়ী।